Hello guys, welcome to my channel. আৰু আজি আমি গৈ আছো এখন সিনেমা চাবলৈ আৰু এখন গেটত সোমাই কি যেটা নিজৰ পোষ্টাৰখন দেখিছো মানে মনটো ইমানে আনন্দ লাগিছে কৈ পেলে প্ৰকাশ কৰিব নোৱাৰিম আৰু এই সিনেমাখন পৰিচালনা কৰিছে ডক্টৰ মাইনু দেৱী বাইদেউ আৰু ৰমেন বৰা দাদা আৰু এইফালে চাওক আমাৰ একদম ৰাজকুমাৰী পুৰা হাঁহি হাঁহি ফটো উঠাই আছে চাওকচোন আৰু এইটো সাইডে আমাৰ দেউতা কইনা কান্দা হিল যিখন সিনেমা সেই সিনেমাখন এটা সঁচা কাহিনীৰ ওপৰত আধাৰিত গতিকে মই অনুৰোধ কৰিম আপোনালোক সকলোৱে আহক সিনেমাখন চাওক কেনেকুৱা লাগিছে আমাক জনাওক আৰু গাইজ এয়া হৈছে মোৰ বা সিনেমাখন ষ্টাৰ্ট হ'ব এতিয়া মই আপোনালোকক দেখাই আছোঁ অকণমান স্লাইডকে আৰু গাইজ বহুত কষ্ট কৰিছে সকলোৱে তো আশা কৰোঁ আশীৰ্বাদ কৰিব আপোনালোকে আৰু ফাইনেলি সিনেমাখন চাই হৈ গ'ল কেনেকুৱা লাগিলে ফোন কৰি আছো বঢ়িয়া লাগিছে বহুত ভাল লাগিল আৰু ভাবিছো আশা কৰিছো অসমৰ ৰাইজে আদৰি লওক কেনেকুৱা পালে ভাল পাইছো বহুত ভাল আছে চাই সিনেমাখন মাহি দেখিলানে মাহি কান্দিছিলে কাকা কি কৈছিলে আৰু গাইজ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব